হেল্ল' বন্ধুসকল, আজি পোনপ্ৰথমে মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলটো চবে অলপ মৰম দিব। আৰু আজি মই এনেকুৱা এটা গছ দেখাব আহিছোঁ। এইটো গছ আপোনালোকে পিছফালে দেখিয়ে আছে চাগে। এই গছটো সেনেকুৱা এটা গছ, এইটোৰ পৰাই আমাৰ যিটো মিঠাতেল বুলি কয় সেইটো উৎপাদন হয়। আৰু এই গছটো ইমানমান সৰু হৈ থাকোঁতে এইটো এনেকৈ খাবও পাৰে। আমি খাওঁ, বিশেষকৈ গাহৰি মাংসৰ লগত ভাল হয় খাবলৈ। আৰু গছটো অলপ দেখাই দিম, গোটেই ভিউটো দেখাই দিম, কিমান খেতি কৰা আছে। যিমানলৈকে মানে কেমেৰাটো দেখি পাব সিমানলৈকে গোটেই সৰিয়হ গছে দেখা পাব। আৰু চাই থাককচোন ভিডিঅ'টো কেনেকুৱা লাগে। দেখাম, ইয়াত দমকল আছে। দমকলত কি হয়, এইটো হৈছে দমকল। এইটো দমকল, এইটো এতিয়া সৰিয়হ তোলাৰ পাছত বড়ো খেতি আহিব, মেচিন খেতি মানে এইটো খুলি কিনি ইয়াত মেচিন লগাব, পাইপ লগাব। তাৰ কাষতে ইয়াত মেচিন এটা বহাব, মেচিন বা মটৰ যিকোনো এটা লগাই কিনি ধান খেতি কৰা হ'ব। এইটো হৈছে ড্ৰেইন, এইটোৱেদি পানী যাব, পূৰা পানী গৈ থাকিব। আৰু বাবুৱা শুনি লওক, অলপ দেখাই দিম। এতিয়া আমি ইহঁতৰ কাষত গৈ আছোঁ আৰু পাই কি সুধো আপোনালোকে চাই থাকিব। হেল্ল' দাদা, আপুনি ইয়াত যে এইটো হাল বালে, কিয় কাৰণে হাল বালে? হেল্ল' কিয় কাৰণে হাল বালে? ইয়াত কি পদুম ফুল গজাবি নেকি? হা, কৈ দে আকৌ। পদুম ফুল গজাব চাগে, সেইকাৰণে লাজ কৰিছে দেই। হা, কি হ'ল? পদুম ফুল গজাবি নেকি? ৰাতিপুৱা আহিব লাগে, নহয় ৰাতিপুৱা বাদ দে। এতিয়া ইয়াত কি হাল বালিছে? পদুম ফুল গজাবি নে শেৱালি ফুল গজাবি? কৈ দে আকৌ, কি ফুল গজাব? এইখিনি হৈছে সৰিয়হ ফুল। আপোনালোকে চাওকচোন কেনেকুৱা ভাল লাগিছে সৰিয়হ ফুলখিনি দেখি। এই সৰিয়হ এইখিনি বেছি ডাঙৰ হৈ আছে, এইখিনি ভাল লাগিছে, সেইটো কাৰণে ইয়াত আহি আছোঁ। আহকচোন অলপ আগলৈ যাওঁ, মাজলৈ যাওঁ, কেনেকুৱা হয় কেনেকুৱা হয় অলপ চাওঁ। আহি যোৱা ভাইটি, আহি যোৱা। এইখিনি সৰিয়হ, এইকেইটা খাব পৰা হৈ আছে। এতিয়া আমি ইয়াৰ পৰা কেইটামান লৈ যাম লগত, ঘৰত খাবৰ কাৰণে। মাংসৰ লগত, গাহৰি মাংসৰ লগত দিম এইকেইটা, গাহৰি মাংসৰ লগত পুৰা। আমি এতিয়া দেখাই আছোঁ আপোনালোকক, এইখিনি হৈছে সৰিয়হ গছ। আৰু গৈ আগলৈকে দেখাম কিমান দূৰ যাব পাৰোঁ সৰিয়হ গছখিনি, হয় নাই? হয় গৈছে, তাকে হয় বুলি কৈছে। আৰু এইটো এটা মোৰ লগত বহি আছে, ই অলপ মানুহটো ডেঞ্জাৰ টাইপ আছে। ডেঞ্জাৰ, ই মানে কেমেৰা নোলায়, অলপ লাজ কৰে। কেমেৰা তোলাবলৈ অলপ লাজ কৰে। ইমান সৰিয়হ চা, গোটেই পথাৰ মাজত আছোঁ, মানুহ নাই, ই তথাপিও লাজ কৰিছে। মানে সকলোৱে লাজ কৰাৰ কাৰণে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মানুহটো যিহেতু এতিয়া লাজ কৰিছে, অভং টাইপ, কিবা এটা কবি নেকি? নাই, মোৰনো কি ক'ম আৰু, ক'বলগীয়া মোৰ একোৱেই নাই। মোৰ ভয় লাগে কোনোবাই পটকৈ ভালেই পাব না বুলি। হয় নেকি? ঠিক আছে বাৰু। এতিয়া আমি দুটা কোনফালে যাম? বাগান দিকে যাব লাগিব। বাগান দিকে যাব লাগিব? নাই, বাগান দিকে নহয়, সৰিয়হ দিকে যাব লাগিব। এতিয়া সৰিয়হ এখন মাজতে চালি এখন পালোঁ, টিংপাত দুখিলা দিয়া আছে। এইখনৰ মাজতে বহি আছোঁ আৰু বৰ ভাল লাগিছে দেই। ছাঁ অকণমান পাইছোঁ, ইমান পথাৰৰ মাজত ছাঁ অলপ যে পাইছোঁ, পাই কিনি বহিব জেগা এটা পাইছোঁ। আমি আৰু মাটিতে বহিছোঁ আৰু নাই। ইয়াততো ক'ত পথাৰৰ মাজত চেয়াৰ এখন থাকিব, মাটিতে বহিছোঁ। আৰু মন গ'লে শুই দিবও পাৰোঁ, ইয়াত ঠিক নাই। শুইয়ে দিওঁ নেকি অলপ, শুই চাব লাগিছিলে ন? নাই, নুশু আৰু। এতিয়া আমি আপোনালোকক দেখাম সৰিয়হ গছবিলাক কিমান ডাঙৰ হৈছে আৰু কিমান মাহৰ পাছত তুলিব পৰা হ'ব। আৰু ইয়াতে হ'ব, এইটো এটা টিউবৱেলৰ মুন্দা আছে। ইয়াতে এই সৰিয়হখিনি উঠোৱাৰ পাছত ইয়াত হ'ব
বড়ো খেতি বুলি কয়, বড়ো খেতি কয় আমাৰ মানুহে। আৰু সেইটো মেচিন খেতি, মেচিনে পানী দি কিনি কৰিব লাগে। আৰু এইবিলাক হৈছে, এইবিলাক দেখিছে, এইটো সীমা আৰু পানী যিটো মেচিনৰ পৰা পানী পৰে এইটো জেগাটো। আৰু এই মেচিনৰ পৰা এইটো ৰাস্তাৰে পানীটো গৈ কোনফালে গৈছে, এইফালে, এইফালে গুচি যায়, এইটোৱেদি গুচি যায়। পানীখিনি গৈ ধানৰ গুৰিত পৰিব, ধানৰ গুৰিত পৰাৰ পাছত ধানটো লম্বা ভাতটো মাৰি দিব পৰা যায় আৰু ধানটো কাটি ডাইৰেক্ট এইটো আৰু এইটোহে আৰু ই চাই ল নাই, ইয়াৰ হাঁহিটো চাই দে না। মানুহটো পিছৰ কথা না, মানুহটো পিছৰ কথা, ইয়াৰ হাঁহিটো চাই দে না। হাঁহি কিমান মজা, চাই ভাল লাগিছে নাই কওকচোন। ইয়াৰ হাঁহি চা না ৰে, ই নহ'ব নাই নহ'ব, ই কি মানুহ আৰু। এই তোমাৰ জাতিটো কওক কি? বেংগলী। হা, অঁ হয় নি, ঠিক আছে, গুড। ভাল লাগিল কিন্তু দেই হাঁহিটো, আৰু এবাৰ হাঁহিটো দেচোন। লগ পাই যে, লগ পাই ভাল লাগিল কিন্তু, ইমান পথাৰ মাজত যে লগ পালোঁ মানুহ এটা। মানুহ নে কি ক'ব নোৱাৰো, খালি মানুহ বুলি লগ পাইছোঁ আৰু তেয়াহে দিছে আৰু তেয়াহে মুঠতে দিছে আৰু পাইছোঁ আৰু লগ। অলপ পাছত কি ক'ব নাপাওঁ আৰু, থাকিবই নে নাথাকে নে নাথাকিব যেন লাগিছে। ইয়াৰ মালটো ভাল আছে, ই হাঁহিটো মজা আছে, বহুত মজা আছে দেই। গাহৰি মাংস খাং কৰি থকা মানুহ তাগৰা আছে। অ'কে, আহি যোৱা, আহি যোৱা। এইখন গোটেই আমাৰে পথাৰ হয়, গোটেই সৰিয়হ যিমান আছে গোটেইখিনি আমাৰে হয়। এনেই কৈছোঁ, মিছা কথা, এইটো আমাৰ নহয়, লোকৰ হয়। আপোনালোকক অলপ দেখাবৰ কাৰণে আহিছোঁ। আহি যোৱা ভাইটি, আহি যোৱা। দমকল আছে, চব আছে। এইটো যিটো ৰাস্তা নাই, এই ৰাস্তাটো এতিয়া খেতি চিজনত এইটোৱেদি পানী আহি যাব আৰু এইবিলাক তেল বনিব। মজা, ঐ মজাকে আহি থাক না, এইফালে দেখাই দে, চব জেগা দেখাই দে, দেখাই দে, দেখাই দে ৰে, দেখাই দে। বেলি নেদেখায়, বেলি নেদেখায়। পাচি লগাই দিম, কোনফালে আহিছিলো, এইফালে যাওঁ ব'ল, মাজে মাজে যাওঁ। খেদিলেও খেদিব, মাজে মাজে যাম আৰু। এই আপোনালোকে ভাবিছে চাগে লোকৰ সৰিয়হখিনি নষ্ট কৰি দিছে, সৰিয়হ নষ্ট কৰা নাই, এইটো মাজে ফাকে ফাকে আহি আছোঁ। এই গহখিলে খেদিলেও খেদিব ন, হয় নাই ঐ? দৌৰিবলৈ দুটা ভৰি আছেই, দৌৰিবলৈ দুটা ভৰিকেইটা অ'কে আছে, গৈ থাকোঁ আৰু ন। বন্ধুসকল, আজিলৈ ইমানে, গোটেইটো আপোনালোকক দেখালোৱে কেনেকুৱা কি সৰিয়হ গছটো আৰু কেনেকুৱা দেখিবলৈ। বেছি দেখাবলৈ গ'লে ঠিক নাই, খেদন খাবলৈও আছোঁ। সেইটো কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। সকলোকে কৈছোঁ আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে শ্বেয়াৰকো কৰি দিব, কিন্তু মেইন হৈছে লাইক, ছাবস্ক্ৰাইব, বেল আইকন এইকেইটা কৰি দিব আৰু।